নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল ৰাজকুমাৰ এছটিজি। আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' আনিছো আৰু এই ভিডিঅ' যেটো বনোৱাত মোক সহায় কৰিব অলপ মানে মোৰ লগত থাকিব মানে হেও কৰিব এজন মোৰ লগত আজি এজন ল'ৰা আছে ভাবক কোন হ'ব পাৰে এই ল'ৰাজন আছে ল'ৰাজনে আহিব এতিয়া সো প্লিজ তুমি আহাচোন সো আপোনাক মই পৰিচয় কৰি দিছো নমস্কাৰ পৰিচয় কৰি দিছো এইজন হ'ল ধ্ৰুৱ মোৰে ষ্টুডেন্ট হয় আৰু মোৰ লগত তাই থাকে মোটামুটি ষ্টুডেন্ট সকলোখিনি কথা আলোচনা কৰো কেনেকুৱা কি হ'ব গুটেবিলাক আজি কিন্তু আমি ধুব ন এটা বেলেগ ভিডিঅ' এটা মেসেজ থকা ভিডিঅ' এটা আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব হেকলৈকে চাব লাগিব কিন্তু আপুনি একদম অনুৰোধ কৰিছো আপোনাক আৰু মেসেজ সঁচাকে মেসেজ পাবই এই ভিডিঅ'টোৰ পৰা আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আচ্ছা আপোনালোক মই যি দেখি অলপ আগতে ক'লোৱে গুটেখিনি কথা যে কি এটা ভিডিঅ' এটা আৰম্ভ কৰিম সো ভিডিঅ'টো আৰম্ভ কৰা অলপ মই কথা ক'ব লৈছে আপোনাৰ মোৰ পিছফালে দেখিছেনে এখন যি পথাৰ এই নিশ্চয় দেখিছে সেউজীয়া পথাৰ কি সুন্দৰ পথাৰ দূৰলৈকে চাওক ওচৰলৈকে নহয় দূৰলৈকে চাওক এই সেউজীয়া পথাৰ নিশ্চয় দেখিছে সো এই যদি পথাৰখন আপুনি বেলেগৰ হাতলৈ যোৱাটো নিবিচাৰে তেতিয়াহ'লে আমি স্বাৱলম্বী হ'বই লাগিব আমি আত্মনিৰ্ভৰশীল হ'বই লাগিব আৰু আমাৰ পথাৰ থাকিলে আমাৰ কি থাকিব বজাৰো থাকিব আমি পথাৰো লাগিব আমাক বজাৰো লাগিব এইকেইদিন যি চলি আছে আপোনাৰ এটা ট্ৰেণ্ডত চলি আছে না পথাৰ থাকিলে আমাৰ বজাৰ থাকিব গতিকে বজাৰো লাগিব আমাক পথাৰো লাগিব আৰু এই বিষয়তে মই আপোনালোকৰ লগত এটা কাহিনীৰ যোগেদি সুন্দৰ এটা মই মেছেজ দিব বিচাৰিছোঁ আৰু আপুনি শেষলৈকে এই কাহিনীটো শুনি থাকিব সো আহক আমি কাহিনীটো আগবঢ়াওঁ এখন গাঁৱত দুজন ল'ৰা আপোনাৰ দিগন্ত আৰু বিশ্ব দিগন্ত আৰু কি বিশ্ব বিৰাট ভাল বন্ধু দুজন খুব ভাল বন্ধু দুজনে ডিগ্ৰী কমপ্লিট কৰি MA কৰিলে MA কৰাৰ পিছত দুজনৰ এটাই উদ্দেশ্য হ'ল যে যিকোনো উপায় এটা কি লাগে কচোন এটা চৰকাৰী চাকৰি লাগে কাৰণ জীৱনটো কথা আছে সেটেল মানে বিয়া বাউৰ কৰাব লাগিব ভাল কইনা লাগিব হয় না আমাৰতো জানাই নিশ্চয় আৰু আপোনাৰ লগে সো এনেকুৱা ধৰণে তো মানে কি সিহঁতে মানে সকলোতে কি কৰে এপ্লাই কৰে সবতে ক'বাত পৰি গ'ল যদি পৰি গ'ল আৰু সকলোতে এপ্লাই কৰিলে সকলো বিভাগতে যি ওলাই তাতে মানে কি কৰে কচোন এপ্লাই কৰে কিন্তু সিহঁতৰ মনত এটা সদায় নি থাকে কি ৰাখে যে সিহঁতৰ সঁচাই খেতিয়কৰ ল'ৰা দুজন আৰু দুজনে দিগন্ত আৰু বিশ্বতে মানে কি উৎপাদনশীলতাটো বেছি ভাল পায় যদিও তাৰমানে ঘৰৰ বাধ্যত তাৰমানে কি কৰি আছে চাকৰি বিচাৰি আছে কিন্তু ক'তো চাকৰি নাপালা বেচাৰাতে নাপে এদিনাখন তাৰমানে কি হ'ল কচোন এনেকুৱা এজন মানুহক লগ পালে মানে সিহঁতৰ জীৱনেই যেন সলনি কৰি দিলে এনেকুৱা এজন মানুহ লগ পালে মানুহজনক সুধিলে আৰু ভাইটি তোমালোকে কি কৰিব বিচাৰিছে জীৱনটোত যে আমি বহুত চৰকাৰী চাকৰি বিচাৰিলোঁ আমি চৰকাৰী চাকৰি নাপাং আমি কি কৰিম আপুনি কওক তেতিয়া ক'লে তোমালোকৰ ঘৰত মাটি আছে নে নাই বোলে মাটি আছে মাটিবিলাক কি কৰি আছে মাটিবিলাক দেউতাহঁতে খেতি কৰি কিছুমান মাটি এনাই পৰিও আছে এনাই পৰি আছে মানুহজনে ক'লে এনাই পৰি আছে তেতিয়াহ'লে এটা কাম কৰা তোমালোকে তাত খেতি কৰা আৰম্ভ কৰা তোমালোকে স্বাৱলম্বী হও তোমালোকে আত্মনিৰ্ভৰ হও হয় না আত্মনিৰ্ভৰতাৰ পথ বাছি ল'বা তোমালোকে খেতি কৰা আৰু এইবিলাক বিক্ৰী কৰা তোমালোকে ইমান জানা শুনা ল'ৰা তোমালোকে যদি খেতিত সঁচাকৈ মানে লাগি যোৱা সঁচাকৈ নিজৰ যদি খেতিত লাগি যোৱা নহ'লে তোমালোকে যদি আজি খেতি নকৰা তোমালোকে হয়তো এই লাষ্ট জেনেৰেশ্যন হ'বা যি ইয়াৰ পিছতৰ খেতি চাওক খেতি নকৰিলে আমি থাকিব নোৱাৰোঁ তোমালোকে যদি তাতো যদি গুৰুত্ব নিদিয়ে কেনেকুৱা হ'ব তো তেতিয়া তাৰমানে সিহঁতৰ দুজন কি হ'ল কোচোন মানে সলনি হৈ গ'ল মনটো আৰু সিহঁতে সঁচাকৈ এটা নতুন উদ্যমৰে কি কৰিলে কোচোন খেতি কৰা আৰম্ভ কৰিলে সিহঁতে পূৰা আহিলে খেতি কৰালা একদম দিগন্তৰ বিশ্বই দিগন্তই কিন্তু কেনেকুৱা সি তাৰমানে কি যিমান হেক লাগে উৎপাদন হেক লাগে পইচা লাগে টকা লাগে বহুত সি কি কৰে বহুত মানে কি কৈছে ৰাসায়নিক সাৰ যিমান পাৰে কৃত্ৰিম সাৰ যিমান বহুত প্ৰয়োগ কৰিলে মুঠতে তাৰমানে কি কৰিলে সি পূৰা বেঙেনাৰ পেৰে জিকাৰ পেৰে ভোলৰ পেৰে আদি কৰি যিমান আছে চব মুঠতে ৰবি শস্য মানে আমাৰ যিমান আছে আৰু আমাৰ এনেকুৱা চব তাৰমানে বেলেগ শস্য আৰু যিমান আছে তো মানে কি কৈছোঁ সি ৰাসায়নিক বা কৃত্ৰিম সাৰ মাৰি দিওঁ তো মানে কি কয় উৎপাদনটো বেছিকৈ বাঢ়িব চালে আৰু সি বহুত টকা ইনকামো কৰিলে এনেকুৱাকৈ তাৰ বজাৰতো বস্তুবিলাক চিলচিলীয়া বজাৰত তৎক্ষণাত বিক্ৰী হৈ যায় কিন্তু কথা এটা কওঁ আপোনালোকে ইয়াৰখিনিতে এটা কথা ক'ব লগা আছে এই যে বিশ্বই কথা মই কোৱা নাই বিশ্বই কিন্তু সেনেকুৱা কৰা নাই বিশ্বই কিন্তু কি কৰিছে যিটো আমাৰ থলুৱা যিটো সাৰ জৈৱিক সাৰ সেই জৈৱিক সাৰেদি কি কৰিছে উৎপাদনৰ ওপৰত গুৰুত্ব দিছে ইয়াৰ হয়তো ইনকাম অলপমান কম হয় কিন্তু কি কৰিছে কচোন সেইখিনিকে সি তাৰমানে কি কৈছোন বহুত মানে কি কৰিছে মানে ভালদৰে কৰিছে কিন্তু বজাৰত তাৰমানে চাওক আজিকালি আপোনালোকে চাওক আজিকালি বহুত মানুহ কি হৈছে কচোন এই ভেজাল সামগ্ৰী ভেজাল যিবিলাক শস্য সাৰ মাৰা শস্যৰ পৰা তাৰমানে বহুত বেমাৰ সৃষ্টি হৈছে এইটো কথা হয়তো আপোনালোকে নিউজে পত্ৰই পায়ে থাকে এই কথাটোত তাৰমানে কি হ'ল কচোন সিহঁত দুজন মাজত মানে এটা মানে বন্ধুত্ব হ'লেও মানে দুজন মাজত এটা মানে সেই হ'ল
এটা উৎপাদন বেছিকৈ পায় এটা উৎপাদন কমকৈ পায় লাষ্টত মানে কি হ'ল কওঁচোন এই যে দিগন্তৰ সামগ্ৰীবোৰ মানুহবিলাকে লাহে লাহে নিকিনা হৈ গ'ল কমকৈ কিনা হৈ গ'ল কিন্তু এই যিটো বিশ্বৰ কিন্তু সামগ্ৰীবিলাক সকলোৱে কিনা হ'ল তেতিয়াৰ পৰা তাৰমানে কি কৰিলে কওঁচোন যে তাৰপিছত দিগন্তৰো মন সলনি হ'ল আৰু দিগন্তই কি কৰিলে জৈৱিক সাৰেৰে উৎপন্ন কৰা সামগ্ৰীবিলাকৰ ওপৰত গুৰুত্ব দিব ধৰিলে এনেকুৱাকৈ তাৰমানে দুজন তাৰমানে কি কৰিলে কওঁচোন আগবাঢ়ি গৈ থাকিল আগবাঢ়ি গৈ এটা সময়ত তাৰমানে কি হ'ল কওঁচোন দুজনৰ ভাল উন্নতি হ'ল আৰু এনেকুৱাকৈ তাৰমানে সিহঁতে স্বাৱলম্বিতাৰ পথ বাছি ল'লে আৰু এনেকৈ সিহঁতৰ উন্নতি হ'ল আৰু বিয়া বাৰু কৰালে চাওক এইটো এটা উদাহৰণ এটা কাহিনী যদি আমি কি কৰিব পাৰিলোঁ আমি তাৰমানে সঁচাকৈ আত্মনিৰ্ভৰশীল হ'ব লাগে আমি আগবাঢ়ি যাব লাগে আমি নিজৰ খেতি বাতিত গুৰুত্ব দিব লাগে আমি এনি টাইম চৰকাৰী চাকৰি পিছে দৌৰাটো ভাল নহয় আমাৰ যি নিজৰ উৎপাদনশীলতা আমাৰ যি টেলেণ্ট সেই টেলেণ্টটো ব্যৱহাৰ কৰা উচিত ধন্যবাদ